আজি আকৌ মহেন্দ্ৰ ডিলাৰত আহিবলগীয়া হ'ল। ডিলাৰত আহিতো আজি বহুত ডাঙৰ কথা এটা আৱিষ্কাৰ কৰিছোঁ। ওপৰত কি লিখা আছে চাওকচোন, মাই চেণ্ট দিছে। মানে এইবোৰ কাপোৰ বোলে মহেন্দ্ৰ মাকে দিয়া বোলে। মহেন্দ্ৰ সৰুতে পিন্ধা চাৰ্ট, সৰুতে খোৱা এইটো কাপ, এইটো মহেন্দ্ৰৰ সৰুতে পিন্ধা জোতা চিন, এইটো মহেন্দ্ৰই খেলা এৰোপ্লেন এখন, এইটো মহেন্দ্ৰই খেলা এইটো ডম্বৰু বজাই, এইটো মহেন্দ্ৰ সৰুতে লোৱা এইটো মোবাইল, সেইটো বেগ স্কুললৈ লৈ যোৱা, এইটো খেলনা বস্তু। মইতোতো আচৰিত হৈ গৈছোঁ পাই। আৰু চাওক, এয়া মহেন্দ্ৰই পিন্ধা টুপি, চশমা, কেপ্টেইন আমেৰিকাৰ চিল, মহেন্দ্ৰই শুনা এইটো ৰেডিঅ' আৰু পূজা কৰা দেৱী ফটো চটো লগাই থৈছে। ইমান ভাল লাগিছে ন? মহেন্দ্ৰক মাকে যে ইমান ভাল পায় মই ভাবাই নাছিলোঁ। দেখিছেনে তাতে কেনেকৈ চাৰ্টবিলাক ওলমাই থৈ দিছে। মহেন্দ্ৰই মানে এয়া সৰুতে পিন্ধা চাৰ্ট, সৰু চাৰ্ট, কাপ আৰু কিবা কিবি কাঁহী বাতি মহেন্দ্ৰই মানে সৰুতে খাইছিল যে, সেইবোৰ ইমান ধুনীয়াকৈ সজাই থৈ দিছে ডিলাৰটোত। ইমান ভাল পায়নে মহেন্দ্ৰক মাকে? মই মানে মহেন্দ্ৰৰ প্ৰেমতে পৰি গৈছোঁ আৰু পাই। এই মেছেজ এটা পালোঁ মানে মই মহেন্দ্ৰৰ ফালৰ পৰা দিছে, বিহুৰ শুভেচ্ছা দিছে, আপোনালোক আহিব বুলি ক'লে। সেইটো কাৰণে আহিলোঁ আৰু বিহু খাবলৈ, বিহু চিহু খোৱালে কিবা কিবি, এতিয়া ঘৰলৈ যাওঁ আৰু।